নমস্কাৰ, মই ভানু শৰ্মা। খুব গৰম পৰিছে, অতিপাত গৰম পৰিছে। এই গৰমত যদি আমি বাহিৰলৈ ওলাই যাওঁ, অৱশ্যে মই এতিয়া বাহিৰলৈ ওলাই যাম, সেইকাৰণে মই এই ভিডিঅ'টো কৰিছোঁ। এই গৰমত যেতিয়া আমি বাহিৰলৈ ওলাই যাম, তেতিয়া প্ৰথমতে এটাই চিন্তা কৰিব লাগে, ছাতিটো। দ্বিতীয়তে চিন্তা কৰিব লাগিব এখন দুপাট্টা, যাতে আমি চুলিখিনি ঢাকি যাব পাৰোঁ। তৃতীয়তে মই ছানগ্লাছযোৰ ল'ম। চতুৰ্থতে মই এটা পানী বটল ল'ম, কাৰণ পানী কেতিয়াও আমি বাহিৰত খাব নালাগে। সেই পানীৰ বটলটোত মই কেইটামান চপ গুটি দি দিম, আৰু সেই চপ গুটি যেতিয়া আমি পানীৰ মাজে মাজে আমি খাই থাকোঁ, ই আমাৰ বডি হিটটো যথেষ্ট পৰিমাণে কমাই ৰাখে। আৰু এটুকুৰা মই ফিটকিৰি লৈ যাম, কাৰণ কিয় জানেনে, যেতিয়া আমি খুব বেছি ঘামোঁ, এই পানীখিনি যিটো লৈ যাম, সেই পানীখিনিৰ এই ফিটকিৰি টুকুৰা মই ধুই পেলাই মই মুখত ঘঁহি লগাই দিম। ইয়াৰ ফলত কি হ'ব, সেই ৰ'দত যিটো আপোনাৰ ঘাম ওলায়, যিটো ৰ'দৰ তাপ, সেই তাপটো আমাৰ যথেষ্ট পৰিমাণে কমি থাকিব, আমি কম পাম। আৰু ইয়াৰ উপৰিও ছালৰ যিবোৰ প'ৰ্ছ আছে, প'ৰ্ছবিলাকো মিনিমাইজ হৈ যাব। গতিকে ঘাম ওলোৱা পৰিমাণটো কমি যাব। আৰু এই ফিটকিৰি টুকুৰা আৰু এটা কি ভাল জানেনে, এণ্টিছেপ্টিক, এণ্টি একনিক আৰু এণ্টি ফাংগাল। কোনো ধৰণৰ আমাৰ প্ৰব্লেম নহয়। যদি আপুনি মেকআপ কৰি আছে, তেতিয়াও ব্যৱহাৰ কৰিব পাৰে, কাৰণ প'ৰ্ছবোৰ যেতিয়া মিনিমাইজ হৈ যাব, তেতিয়া ঘাম ওলোৱাৰ পৰিমাণটো কমি যাব। এইটো বহুত পুৰণা কালৰ পৰা চলি আহিছিলে। আৰু এই ফিটকিৰি টুকুৰা মই ঘৰত আহি কাষলতিৰ তলত লগাই দিম। কাষলতিৰ তলত যিটো দুৰ্গন্ধ আছে, সেই দুৰ্গন্ধ নাশ কৰাত ই যথেষ্ট পৰিমাণে সহায় কৰে। গতিকে আপুনিও এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। ধন্যবাদ।